ঐ কেতিয়া আহিলি তই? মই আজি সন্ধিয়া আহিলো। বাকি তোমাৰ কি খবৰ? আছো দে। বাকি থাকিবি নহয় কেইদিনমান? থাকিম। দে লগ পাম দেই। ঐ সুৰেন, মোৰ ভাতটো মোৰ ৰুমত দি দিবি। হৈ গ'ল গৰম গৰম ভাত, কচুৰ লগতে মচুৰ দি নল টেঙা। এইয়া বৰদেউতা, আহক ভাত হ'ল দেই। উলিয়ালো আহক বৰদেউতা, আহক খাব লাগে। বাহ, আমাৰ সুৰেনকাই কিন্তু ৰন্ধা বঢ়াৰ ফালৰ পৰা বৰ লখিমী আকৌ দেই। কি যে আকৌ লখিমীহে পালিগে নে? আকৌ মেইন আইটেমটো অনাই নাই নহয়। সুৰেন, হ'ল নিও দে ভাতকেইটা খাই লওঁ দে। মাজনীও বহু দিনৰ মূৰত আহিলি, এতিয়া সুৰেনে বা কিখন বনাইছে, খা আৰু যি বনাইছে বুজিছ। পিছে সুৰেনকাই আজি আইটেম বহুত। এইয়া মেইন আইটেমটো আহি গৈছে দেই, এতিয়া খাবহে লাগে আৰু। এইয়া মেইন আইটেম আহি গ'ল, এতিয়া আৰু খাবহে লাগে আৰু। সুৰেন, দিনত তোক মাছৰ কথাহে কৈছিলো মই। মাছ কি কৰিলি? মাছ কেলে দিনত তোক মাছৰ কথা কোৱা নাছিলো মই? কেলে আজি বৃহস্পতিবাৰ নহয় জানো? মাছ মাংস খাব নাপায় আকৌ। কণী পায় হপায়। বুজিছ মাজনী, অবুজনক বুজোৱা, ঢেৰুৱা শাক সিজোৱা একেই কথা। এই মূৰ্খটো কথা কৰবাৰ।